বঞ্চিত কৰা বা বঞ্চিত কৰা কাকো কৰা হোৱা নাই। কিছুমান অৰুণোদয় আঁচনি পোৱাৰ কাৰণে যিসকলে আবেদন পত্ৰ দাখিল কৰিছিলে তেওঁলোকৰ আবেদন পত্ৰত কিছুমান যে তথ্য পাতি যোগান ধৰিব লাগে, তেওঁলোকে যে কিছুমান ডকুমেণ্টছ যে সন্নিৱিষ্ট কৰিব লাগে, এইবিলাক দিয়াৰ বেলেকাত কিছুমানৰ বহুত খেলিমেলি হৈ গ'ল, কিছুমানৰ বহুত ভুল হৈ গ'ল, কিছুমানৰ শুদ্ধ হৈ গ'ল। যিবিলাকৰ শুদ্ধ হৈ গ'ল তেখেতসকলে পালে, আৰু যিসকলৰ অলপ ভুল থাকি গ'ল এইবিলাক আপলোডত মানে ডিজিটাইজেশ্যনত সেইটো থাকি গ'ল। ইয়াৰ কাৰণে বহুজনে পোৱা নাই। আৰু এতিয়া আপোনালোকে চাওক যে আমাৰ গ্ৰামীণ অঞ্চলত বসবাস কৰা মহিলাসকলে হওক বা পুৰুষসকলে হওক, আজিৰ এই মানে কি কয় গোটেই প্ৰক্ৰিয়াৰ লগত বেছিভাগ ওতঃপ্ৰোত জড়িত হৈ পেলাই তেওঁলোকে কাম কৰিব পৰা নাই। সময়মতে তেখেতসকলে ভুলবিলাক শুধৰণি কৰিবৰ কাৰণে ব্যৱস্থা বা পন্থা ল'বলৈ অসমৰ্থ হৈ গ'ল, যাৰ কাৰণে এইবিলাক শুধৰণি কৰিব নোৱাৰাৰ ফলত ভুলটো ভুল হৈয়ে থাকি গ'ল। এতিয়া মানে এওঁলোকে বঞ্চিত হ'ব লগা হ'ল। আমি আলোচনা কৰিছোঁ চৰকাৰ মহলত যে এইবিলাক ভুল হৈ থকা, বঞ্চিত হৈ থকা যিবিলাক এপ্লিকেণ্ট আছে তেখেতসকলেও যাতে চবে পায়। যিহেতু টাৰ্গেট এতিয়াও আমাৰ আছে, সেই টাৰ্গেটটো ফুলফিল কৰিব পৰা ধৰণৰ নতুনকৈ সোনকালে আকৌ আমি কৰিব পাৰোঁ নেকি, ইয়াৰ কাৰণে অসম চৰকাৰৰ লগত আমাৰ আলোচনা বিলোচনা এইটো চলি আছে। আৰু আমি ভাবোঁ যে নিশ্চয়কৈ আমাক এইখিনি কাম কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা অনুমতি প্ৰদান কৰিব, আৰু বঞ্চিত হৈ থকা মহিলাবিলাকেও চবে পাব।